Hello everyone and welcome back to my YouTube channel SBF Factory বন্ধুসকল আমাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে ওয়েলকাম জনাইছো আমাৰ চেনেললৈ বন্ধুসকল প্ৰত্যেকটো ভিডিঅ'ৰ দৰে এই ভিডিঅ'টো অসমীয়া সোশ্যাল মিডিয়াৰ দুটা গুৰুত্বপূৰ্ণ আপডেট আপোনালোকে দেখা পাব গতিকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব বেছি দেৰি নকৰি বলক আমি ভিডিঅ'টো আৰম্ভ কৰো বন্ধুসকল দুটা আপডেট হৈছে অসমৰ সকলোৰে পৰিচিত জনপ্ৰিয় ইউটিউবাৰ মুস্তাফিজুৰ ৰহমানৰ ওপৰত সো ৰিসেন্টলি মুস্তাফিজুৰ ৰহমান বিগু কাশ্যপদাৰ ঘৰত গৈছিল আপোনালোক সকলোৰে পৰিচিত কণ্ঠশিল্পী বিগু কাশ্যপদা যেহেতু তেওঁ বেমাৰ আছিল তেওঁৰ অপাৰেশ্যন সাৰ্জাৰী হৈছে আৰু হেতৰ খোজ খবৰ লবলৈ গৈছিল আৰু ভৱিষ্যতে তেওঁলোক দুইজনে মিলি কি প্লান কৰি আছে অলপ ইংগিত দিছে সো বন্ধুসকল মুস্তাফিজুৰ ৰহমানে তেওঁৰ অসমীয়া যেটো ব্লগ চেনেল আছে সেই ব্লগ চেনেলটোত এটা ব্লগ আপলোড কৰিছিল বিগু কাশ্যপদাৰ লগত আৰু তেওঁ বিগু কাশ্যপদাৰ লগত দুটা পসিবল হ'ব পাৰে বন্ধুসকল মুস্তাফিজুৰ ৰহমান যেহেতু এটো বাইটি মিউজিক কোম্পানী হয় এটা মিউজিক কোম্পানী হয় সব বন্ধুসকল তেওঁ এই মিউজিক কোম্পানীটো বিগু কাশ্যপদাৰ গানো গাব পাৰে আৰু তেওঁ যেহেতু মুস্তাফিজুৰ ৰহমানে কৈছিল যে মিডিয়াত তেওঁ এখন ফিল্ম কৰি আছে ছবি কৰি আছে আৰু সেইখনতো গান গাব পাৰে বন্ধুসকল দুটা পসিবল হয় সো কি কলে বিগু কাশ্যপদাৰ তেওঁৰ ঘৰত গৈ সো আপোনালোকে চাই লওক মুস্তাফিজুৰ ব্লগৰ এটা সৰু ক্লিপ ভাইটি মোৰ মৰমৰ ভাইটিক স্বাগতম জনাইছো আৰু বহুত দিনৰ পিছত আমাৰ চিনাকি কিন্তু খবৰ ল'বলৈ আহিছে আচলতে মোৰ গা বেয়া আছিল বুলি গম পাই ভাইটি আহিছে ঘৰতে আৰু কথা কামৰ কথা পাতিছো বহুখিনি ৰাইজে দেখিবলৈ আমি একেলগে কাম কৰিম আৰু দাদা আৰু মই আপোনালোকে নিশ্চয় দেখা পাব অতি শীঘ্ৰেই আৰু কি ক'ম আৰু দাদাৰ তাত আহিলো বহুত দিন ধৰক কথা পাতিছিলো আৰু আজি ফাইনেলি আহিলো ভাল লাগিল ফাইনেলি লগ পাই ভাল লাগিল ল'ৰাজন আমি সাধাৰণতে টিভি স্ক্ৰীনত যেনেকৈ আপোনালোকে দেখে মইতো বাৰু জানো এটা আপোনালোকে তাক লগ পালে তাতকৈ বেছি ভাল পাব সেইটো মই গেৰাণ্টি দিছোঁ সেইটো কাৰণে বিকজ ল'ৰাজন যেনেকুৱাই সি তেনেকুৱাই নিজকে প্ৰেজেণ্ট কৰে সেইটো চবতকৈ ভাল লগা বিষয় কোনো আৰ্টিফিচিয়েলিটি নাই কোনো ডুপ্লিকেচি নাই যি আছে আছে যি নাই নাই আৰু সেইটো খুব ভাল লগা বিষয় এটা আপডেটটো হৈছে যে সুখবৰ বন্ধুসকল যদি আপোনালোকে গান গাই ভাল পায় তেতিয়াহ'লে মুস্তাফিজুৰ ৰহমানে আপোনালৈ আনিছে এটা সুখবৰ সো বন্ধুসকল প্ৰথমত তেওঁৰ পোষ্টটো মই পঢ়ি শুনাই দি আছোঁ তেওঁৰ পোষ্টটো হৈছে যে বন্ধুসকল তেওঁ লিখিছে নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল মই জনাত আমাৰ অসমত এনেকুৱা বহুত ছিংগাৰ আছে যিয়ে বহু বেছি হাৰ্ড ৱাৰ্ক কৰি নিজৰ গীত বনায় কিন্তু সেই গীতবোৰ পাৰ্চনেলি ৰিলিজ নকৰে নাইবা ৰিলিজ কৰাত অসুবিধা পায় আৰু গানটো অৱশেষত এনে থাকি যায় আৰু ছিংগাৰজনে কৰা হাৰ্ড ৱাৰ্ক ৰাইজৰ মাজত গৈ নাপায় তাৰ উপৰিও হাৰ্ড ৱাৰ্ক কৰা গায়কজনক ৰাইজে চিনি নাপায় কিন্তু এতিয়া আমি বাইটি মিউজিক কোম্পানীৰ ফালৰ পৰা এনে গানবোৰত আমাৰ ফালৰ পৰা ভিডিঅ' কৰি ৰিলিজ কৰিম বুলি ভাবিছোঁ আৰু ছিংগাৰজনৰ নাম আমি এজ এ ছিংগাৰ ক্ৰেডিট দি গায়কজনক সন্মানিত কৰিম বুলি ভাবিছোঁ সেয়েহে যদি কোনোৱে বিচাৰে আমাক নিজৰ গীত দিব তেন্তে আমি আদৰণি জনাইছোঁ তলত এটা ইমেইল আইডি দিয়া আছে বন্ধুসকল সো বন্ধুসকল যদি আপোনালোক কোনোবাই গান গাব জানে তেন্তে আপোনালোকৰ ওচৰত এটা সুযোগ আছে যে আপোনালোকে গান গাই সেই ইমেইল আইডিটোত পঠাই দিয়ক কিবা নহয় কিবা আপোনালোকৰ লাগ যদি ভাল হয় তেতিয়াহ'লে আপোনালোকৰ গানটো ভাইৰেল হৈ যাব পাৰে ভাইৰেল হোৱাৰ অতি বেছি সম্ভাৱনা আছে কাৰণ বাইটি মিউজিক কোম্পানীটো বহুত ডাঙৰ কোম্পানী হয় সো বন্ধুসকল এয়া দুটা আপডেট আছিলে আপোনালোকক কেনেকুৱা লাগিছে ভিডিঅ'টো কমেণ্ট কৰি জনাব আৰু যদি পোনপ্ৰথমবাৰৰ বাবে আপোনালোক আমাৰ চেনেললৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব